মাই ইউটিউব চেনেল আছামিজ ব্লগ। তো মানে আজি মানে যিসকলে মোৰ মানে হোৱাটছআপ বা ইনষ্টাগ্ৰাম ফলোৱাৰ্ছ আছে সেইসকলে দেখিছেই মানে মই মানে আমাৰ তাৰমানে হৰিণাৰ মূৰটো মানে ৰং কৰিব লাগে। এইটো চাওক এইটো ৰং কৰিব লাগিব, কেনেকুৱা ডিজাইন কৰোঁ তাৰ বাবে ৰং চং আনিম। আৰু আপোনালোকে নেক্সট যোৱা ব্লগত দেখিছিল যে মানে ভেলাঘৰটো বনাইছিলোঁ যদিও কমপ্লিট হোৱা নাছিলে। আপোনালোকে চাব পাৰে, দেখাই আছোঁ। চাওক গাইছ, এইটো মানে ভালকৈ কমপ্লিট হোৱা নাই। এইটো মানে যি ডিজাইনখিনি কৰি দিম, আপোনালোকক কৈছিলোঁ যোৱা ব্লগত কমপ্লিট কৰি দিম। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। প্ৰথমে টিউশ্যন যাওঁ, টিউশ্যনৰ পৰা আহি এইখিনি কৰি আছোঁ। টিউশ্যনৰ পৰা আহিলোঁ, এতিয়া মানে গৈ আছোঁ ৰং আনিবলৈ, মানে সজাবলৈ হৰিণাৰ মূৰটো। এইফালে গৈ আছোঁ মেচিন মাৰিবলৈ। মই মানে ঘৰৰ ফালে আগুৱাই গৈছিলোঁ, পাহৰি গৈছিলোঁ। তো এতিয়া আনো ফেব্ৰিকা ৰং কৰিবলৈ। তো এয়া পাই গ'লোঁ দোকানখন, আৰু এতিয়া মানে ফেব্ৰিকা ৰংবোৰ চিলেকশ্যন কৰি আছোঁ, মানে কোনটো নিওঁ। এয়া চাওক বাকচটো চাওক, এইফালে বিভিন্ন ধৰণৰ ৰং আছে। তো মোক লাগে অকণমান গল্ডেন কালাৰৰ। তো গাইছ এইটো উঠাই ল'লোঁ, এতিয়া মানে এইটো ৰং কৰিম। এইটো আহি গ'ল ৰংটো, এইটো ৰংটো চাওক, এইটো চাওক ফেব্ৰিকা আনি লৈছোঁ, আৰু এতিয়া ৰং কৰিম, চাই থাকক। তো গাইছ সকলোফালে গ'ল আন্ধাৰ, আৰু মই মানে এইটো হৈছে হৰিণাৰ মূৰটো ৰং কৰা, আৰু মোৰ ভেলাঘৰটো মানে কমপ্লিট হৈছে। প্ৰথমতে যিহেতু আজি উৰুকা কিবা এটা খানাৰ আয়োজন কৰিছোঁ, সেইবাবে প্ৰথমতে মানে মছলা পাতিখিনি আনিলোঁ। আৰু আমাৰ আজি লাড়ুও বনাব, সেইকাৰণে অকণমান চুজি আনি দিওঁ, নাৰিকলৰ লাড়ু বনাব যিহেতু। আৰু মই দোকানৰ পৰা আহি মানে হৰিণৰ মূৰটো আপোনালোকক ৰিভিল কৰি দেখুৱাম কেনেকুৱা ৰং কৰিছোঁ। আৰু কাইলৈ একেবাৰে জ্বলাইও দিম ভেলাঘৰটো, আৰু একেবাৰে ফাইনেল লুকটোও দেখুৱাম। তো ব'লক এতিয়া দোকানলৈ যাওঁ। এইফালে চাওক আন্ধাৰ হৈছে, আৰু গাইছ চাওক মানে পূৰা আন্ধাৰ হৈ গৈছে। যিহেতু আমাৰ ওচৰৰ পৰা মানে ঘৰৰ পৰা দোকানখন বেছি দূৰ নহয়, সেইকাৰণে খোজকাঢ়ি গৈ আছোঁ। তো আপোনালোকক সদায় মানে চাইকেলেৰে দেখুৱাওঁ, তো আজি দেখুৱাই আছোঁ খোজকাঢ়ি। আৰু এইটো ৰাস্তাটো আমাৰ ঘৰৰ পৰা ইফালে ৰাস্তাটো বেছি দূৰৰ নহয়, ইফালৰ পৰা চাওক দোকানৰ পৰা আনিলোঁ গাইছ, এইবিলাক চুজি চেনি খোৱা বস্তু অকণমান। তো যাওঁ এতিয়া ঘৰত লগ পাইছোঁ। তো এতিয়া আপোনালোকক দেখাম হৰিণাৰ মূৰটোৰ মানে ফাইনেল লুকটো। মানে মাংসখিনি চাফা কৰিলোঁ, তাৰপিছত লগ পাই আছোঁ। নেক্সট কি কৰোঁ দেখুৱাই আছোঁ। তো হৈ গ'ল মানে মাংস কটা, এতিয়া দেখুৱাই আছোঁ। আমি যিহেতু গাঁৱৰ মানুহ, লোকেল মুৰ্গীৰে মাংস খাওঁ, আৰু দেখুৱাই আছোঁ মাংসটো। এয়া চাওক বৌয়ে মানে লাড়ু বনাই আছে মাঘ বিহুৰ বাবে, আৰু সকলোৱে বিহুত লাড়ু বনাইছে কমেণ্ট কৰিব। আজি হ'ল দা নেক্সট ডে, মানে আজি ৰাতিপুৱাইছে চাৰিওফালে, আৰু মই মানে শুই উঠোঁতে বহুত দেৰি হ'ল। কালি মানে খানা খাই থাকোঁতে বহুত পলম হৈ গ'ল, ভেলাঘৰ মানে পূৰা একে হৈ গ'ল। চাওক সকলোফালে পোহৰ হৈছে, এইফালে হৈ গ'ল চাওক মানে পূৰা হৈয়ে গ'ল, মই উঠোঁতে দেৰি হৈ গ'ল। এইফালে আছিল আই লাভ ভেলাঘৰটো আছিল, আৰু ইহঁতে আহিছে মানে ভেলাঘৰ পুৱাব। পৰিল নাই ভেলাঘৰ? ভাল লাগছে না লগা নাই? আৰু এটা আছে দেখাই আছোঁ, মানে চেয়াৰ আনিব গৈছে। চাওক ভেলাঘৰ পুৱাই ভাল লাগছে না? ভাল লাগছে। ইমানে অলপ লাজ পাই গাইছ, সেইকাৰণে নহয়। আৰু সকলোকে মাঘ বিহুৰ শুভেচ্ছা থাকিল। তো আজি এইখিনি আছিল। আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ বাই বাই।